নাৰায়ণ পাঠক সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ। দৰ্শকসকল, অজ্ঞানতাৰ বাবে বহু সময়ত সমাজত কিছুমান মহান আধ্যাত্মিক ব্যক্তিত্বক লৈ বিভ্ৰান্তি আৰু বিৰোধিতা দেখা যায়। বিশেষকৈ সন্ত ৰামপাল মহাৰাজৰ আধ্যাত্মিক পুথি আৰু জ্ঞানক লৈও বহুতে শাস্ত্ৰীয় প্ৰমাণ নুবুজাকৈ মন্তব্য আগবঢ়াই আহিছে। কিন্তু আজি আমি আপোনালোকক এনে এজন সাধু মহাত্মাৰ সৈতে পৰিচিত কৰাব বিচাৰিছোঁ, যিজন সন্ত ৰামপাল মহাৰাজৰ শিষ্য নহয়। তথাপিও তেওঁ স্পষ্টভাৱে স্বীকাৰ কৰিছে যে সন্ত ৰামপাল মহাৰাজে প্ৰদান কৰা আধ্যাত্মিক জ্ঞান শাস্ত্ৰ প্ৰমাণিত আৰু বেদ পুৰাণসমূহৰ সৈতে সম্পূৰ্ণ মিল থকা। এই সাধু মহাত্মাই কোৱা মতে আধ্যাত্মিকতাৰ ক্ষেত্ৰত ব্যক্তিগত মত বা পৰম্পৰাগত বিশ্বাসত নহয়, বৰঞ্চ শাস্ত্ৰত উল্লেখিত প্ৰমাণৰ আধাৰত সত্য বিচাৰ কৰা উচিত। তেওঁ এই কথাও স্পষ্ট কৰি কয় যে সন্ত ৰামপাল মহাৰাজে প্ৰদান কৰা ভক্তিবিধি গীতা, বেদ আৰু অন্যান্য ধৰ্মগ্ৰন্থৰ সৈতে সম্পূৰ্ণ শাস্ত্ৰ অনুকূল। আজিৰ সমাজত জিভা থাকিলে আনৰ বিপক্ষে মন্তব্য কৰা সহজ হৈছে, কিন্তু কোনো বিষয়ৰ সত্যতা প্ৰমাণ নকৰাকৈ কুবাক্য বচন কোৱাটো কেতিয়াও যুক্তিসংগত নহয়। এজন সত্যসন্ধানী ব্যক্তিয়ে সদায় শাস্ত্ৰত উল্লেখিত প্ৰমাণ মিলাই চোৱা অতি প্ৰয়োজন। এই সন্দৰ্ভত চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। बिल्कुल सही है। पहले भी हम ये सब हम भी कराए जा रहे थे, मूर्ति पूजा शास्त्र ये सब हम भी कर रहे थे, और लेकिन यहाँ पर जब ग्रंथों में देखा गया है तो इसमें चीज में किसी चीज में उल्लेख नहीं है। किसी चीज में ये भी किसी हमारे पवित्र ग्रंथ में नहीं दिया है कि भाई इसमें मूर्ति पूजा करना है, ना शास्त्र पूजा करना है, ना ये ढोरा मंडर करना अपन को। मतलब आज जितने भी हमारे हिंदू भाई मन से ये चीज कहना चाहूंगा कि भाई कुछ भी कहने सुनने से पहले एक बार अपने पवित्र ग्रंथों को पढ़ लें, उसमें देख लें, फिर उसके बाद की चीज का वो करें। अभी कौन कौन से शास्त्र देखे आपने? भाई मैंने यहाँ पर चारों वेद देखा है, यहाँ पर 18 पुराण देखा है। मतलब आज तक हमने सुना था सब चीज के बारे, देखा नहीं था। हमारे 6 शास्त्र देखे हमने, 11 उपनिषद देखे, 1 रामायण, 1 गीता, और भी हमारे दूसरे धर्मों के भी उसमें देखा। सब में ये पाया गया है कि भाई संत रामपाल जी भगवान जो यहाँ जो भक्ति विधि बता रहे हैं बिल्कुल बढ़िया बता रहे हैं, 1 नंबर का बता रहे, किसी प्रकार कहीं झोल चोल नहीं है उसमें। দৰ্শকসকল, এই বিশেষ প্ৰতিবেদনটোৰ জৰিয়তে এটি স্পষ্ট যে আধ্যাত্মিক জ্ঞানক ব্যক্তিগত বিৰোধ বা অজ্ঞানতা চকুৰে নহয়, শাস্ত্ৰ আৰু প্ৰমাণৰ আধাৰত মূল্যায়ন কৰা উচিত। সত্য সদায় শাস্ত্ৰ প্ৰমাণৰ ওপৰতে স্থিত থাকে। আজিলৈ নাৰায়ণ পাঠে বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম এক নতুন তথ্যৰ সৈতে। ধন্যবাদ।